নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰথমে মই ক'ব বিচাৰিছোঁ যে এইটো মোৰ প্ৰথম ভিডিঅ', যোনটো ভিডিঅ'ত মই দেখাব বিচাৰিছোঁ যে কেনেকৈ আপুনি আপোনাৰ বেটেৰীটো ছেভ কৰিব পাৰে। যেনেকৈ আমি ইউটিউব চলাওঁ, ফেচবুক চলাওঁ, ছ'চিয়েল নেটৱৰ্ক বহুত চলাওঁ, কাৰণ বহুত বেটেৰী খায়। সেইটো কাৰণে আমি দেখাব বিচাৰিছোঁ যে কেনেকৈ আপুনি বেটেৰী ছেভ কৰিব পাৰে। আৰু বহুত টাইম মানুহে আজিকালি ইউটিউবত খৰচ কৰে, তাৰ বাবে ইউটিউবে এতিয়া নতুন আপডেট এটা আহিছে, যোনটো আপডেটৰ কাৰণে আপোনালোকে বহুত বেটেৰী ছেভ কৰিব পাৰিব। দেখাব বিচাৰিছোঁ কেনেকৈ আপুনি ইউটিউবত বেটেৰী ছেভিং কৰে। প্ৰথমে আপোনালোকে ইউটিউবটো খুলি ল'ব। ইউটিউবটো খোলাৰ লগে লগে আপোনালোকে ছেটিংছত যাব। ছেটিংছত যোৱাৰ লগে লগে আপোনালোকে ছেটিংছত সোমাই দিব। ছেটিংছত সোমোৱাৰ লগে লগে জেনেৰেলত যাব। জেনেৰেলত গৈ দেখিছে মোৰ গোটেই স্ক্ৰীনখন ব্লেক হৈ আছে, মানে মই বেটেৰী ছেভৰ কাৰণে সেইটো কৰি থৈছোঁ। আৰু আপোনালোকেও কৰিব পাৰে, কাৰণ আজিৰ যুগত এটা ফোনত আপোনাৰ বেটেৰীটো বহুত ইম্পৰ্টেণ্ট হয়। সেইটো কাৰণে আপোনালোকে বেটেৰীটো ছেভ কৰিব পাৰিব। এনেকৈ আপোনালোকে প্ৰথম সোমাই দিয়াৰ লগে লগে জেনেৰেলত যাবগৈ। জেনেৰেলত যোৱাৰ লগে লগে আপুনি পাব ৰিমাইণ্ড মি টু টেক এ ব্ৰেক। সেইটো কৰিব নালাগে। তাৰ ছেকেণ্ড অপশ্যনটো পাব ডাৰ্ক থিম। ডাৰ্ক থিমত আপোনালোকে দেখিছে মোৰ ব্লু হৈ আছে, কাৰণ মই এইটো এক্টিভ কৰি থৈছোঁ। যেনেকৈ আপুনি যদি ব্লুটো আঁতৰি যাবলগীয়া হয়, আপুনি ক্লিক কৰি দিব এনেকৈ দেখি হোৱাইট কালাৰ হৈ যাব। আৰু যদি আপুনি হোৱাইট কালাৰ হৈ যোৱাৰ লগে লগে আপোনাৰ বহুত বেটেৰী খাব, আৰু আপোনাৰ চকুৰ কাৰণেও বহুত বেয়া। চ' সেইটো কাৰণে আপোনালোকে এইটো ব্লু কৰি দিব, মানে আপুনি য়েছ কৰি দিব। য়েছ কৰি দিয়াৰ লগে লগে এনেকুৱা টাইপৰ এখন স্ক্ৰীন আহি যাব, গোটেই বস্তুটো ব্লেক হৈ যাব। আপোনাৰ ৰাতি চকুতো প্ৰব্লেম নহয়, আৰু আপোনাৰ বেটেৰীও বহুত ছেভ হ'ব। বুজি পাইছে চাগৈ বুক কৰোঁ। আৰু সেয়াই, বেলেগ একো নাই। আপোনালোকে এনেকৈ বেটেৰী বচাব পাৰে ছেটিংছত গৈ, আৰু ডাৰ্ক থিমটো এনেকৈ অ'কে কৰি। যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু পাৰিলে বেল বাটনটো ক্লিক কৰি দিব। ধন্যবাদ। জয় অসম।